हेलो बंधु बान्धवीসকল মই গীতালি অনামিকা ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। মই কালি ভনিয়াটা ঘৰ আহিছো। আজি আপোনালোকক দেখাইছো মই ভনিয়া আজি কি বনাইছে, কি আয়োজন কৰিছে আৰু আপোনালোকে হেকলৈকে ভিডিঅ'টো চাই থাকক। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক আৰু কমেন্ট কৰিব আৰু যদিহে নতুনকৈ আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব। বলক আপোনালোকক দেখাই আছো মই আজি ভনিয়ে কি আয়োজন কৰিছে, কি বনাইছে বলক। हेलो गाइस, गुड इवनिंग। ये गधूली কাৰণে মাছ ফ্ৰাই কৰি থকা হৈছে। মাছ ফ্ৰাই কৰি আছে, আপোনালোকক দেখাইছো কি বনাইছে। এয়া মাংস মাছ ফ্ৰাই হৈ আছে, দেখাইছো আপোনালোকক। এয়া ব্ৰইলাৰ মাংস, এয়া কাৱৈ মাছ ফ্ৰাই, এয়া আৰু এয়া আমাৰ ভনী আৰু এয়া আমাৰ ৰাজা। ৰাজা হাই কৈ দিয়া, হাই হাই। এয়া আমাৰ বিশ্বজিতে মাংস পুৰি আছে দেই এইপিনে, আৰু এইপিনে আমাৰ মানুহজন দিয়া ভাল হ'ব লাগিব খাবলৈ, হয়নে? হ'ব আমাৰ ভনীয়ে মাংস বনাই আছে, ব্ৰইলাৰ আৰু লাই পাত। ব্ৰইলাৰটো অকণমান দাঙি দেখাই দিয়া, এয়া ব্ৰইলাৰ মাংস আৰু লাই পাত। এয়া গাহৰি মাংস পুৰি আছে আমাৰ ভনীয়ে। এয়া ৰাণী হাই কৰি দিয়া। এতিয়া বহুত দিয়ালে পেক কেইটা কথা ক'লে হয় খালে কাৰণে দিয়াৰ লগে লগে। এয়া ভনিয়া আজি কি বনাইছে, এয়া হৈ গ'ল ৰেডি, ভাত বাঢ়িলে হৈ গ'ল। আৰু এতিয়া আমাৰ ৰাজাহঁতে ভাত খাই আছে, ৰাণীয়ে ভাত খাই আছে। আৰম্ভ কৰিবলৈ লৈছোঁ এতিয়া। চাওক, এয়া ভনিয়ে বনাইছে, এয়া ব্ৰইলাৰ আৰু লাই শাক, এয়া গাহৰি পোৰা, এয়া মাছ ফ্ৰাই, এয়া তোমাৰ ব্ৰইলাৰ পাখি পোৰা ভাত, আৰু এয়া জলকীয়া। চাই যাওক আপোনালোকে। এতিয়া খাবলৈ আৰম্ভ কৰিছোঁ।
হেল্ল' বন্ধু বান্ধৱীসকল, খাই বৈ উঠিলোঁ এতিয়া। উঠি পিনি এয়া আমাৰ ছোৱালীহঁতে ৰাতি জোলনা খেলি আছে। এয়া অলপ জুইৰ ওচৰত বহোঁ, ভাত খাই আহিছোঁ, ঠাণ্ডা লাগিছে, অলপ জুইৰ ওচৰত বহি লওঁ, বহি মেলি শুমগৈ আৰু। আপোনালোকৰ সকলোকে এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ। যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। বাই বাই, গুড নাইট।